নমস্কাৰ মোৰ বহুতো ফ্ৰেণ্ডছৰ পৰা মোলে ফোন আহিছে তেওঁলোকে সোধে যে মোলে এটা SMS আহিছে আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন আজিৰ ভিতৰতে কাটি দিয়া হ'ব আপোনাৰ দিব লগা ইলেক্ট্ৰিচিটি মাচুল এতিয়াই পেমেণ্ট কৰক আৰু এটা SMS দিয়ে সেই SMSটোত এটা ফোন নাম্বাৰ দিয়া থাকে ইলেক্ট্ৰিকেল অফিচাৰৰ ফোন নাম্বাৰ বুলি সেই ফোন নাম্বাৰটোত ফোন কৰিবলৈ কয় APDCLৰ ৱেবছাইট apdcl.org ক্লেৰিফিকেশ্যন দিয়া আছে এই SMSবোৰ APDCLে পঠোৱা SMS নহয় এইবোৰ ফেক SMS হয় স্পেম SMS আৰু এইবোৰ কিছুমান চাইবাৰ ক্ৰিমিনেলে পঠায় সেই ফোন নাম্বাৰটোত যদি আপুনি ফোন কৰে তেতিয়া তেওঁলোকে আপোনাৰ পাৰ্চনেল ডিটেইলছ বেংক ডিটেইলছ এইবোৰ কালেক্ট কৰি মিছইউজ কৰে আৰু কেতিয়াবা তেওঁলোকে ফেক ৱেবছাইট বা পেমেণ্ট লিংক আপোনালৈ পঠাব আৰু আপুনি যদি একো নভবাকৈ সেইবোৰ ৱেবছাইটত ক্লিক কৰি নিজৰ কাৰ্ড ডিটেইল বেংক একাউণ্ট ডিটেইল এইবোৰ দিয়ে পেমেণ্ট কৰিবলৈ অনলাইন পেমেণ্ট কৰিবলৈ তেতিয়া তেওঁলোকে সেইবোৰ কালেক্ট কৰি মিছইউজ কৰে আৰু সেই যদি আপোনাক যোনটো পেমেণ্ট লিংক দিয়ে তাত পেমেণ্ট লিংক আপুনি যদি পেমেণ্ট কৰিব পৰা নাই বা তেওঁলোকে আপোনাৰ পৰা পইচাটো ল'ব পৰা নাই তেতিয়া আপোনাক ক'ব যে আজি ৱেবছাইট ডাউন আছে তো সেইকাৰণে আপোনাক সেই নাম্বাৰটোত পেটিএম কৰি দিবলৈ ক'ব যে মই ইলেক্ট্ৰিকেল অফিচাৰ APDCLত কৰোঁ আপুনি মোৰ এই নাম্বাৰটোত পেটিএম কৰি দিয়ক মই আপডেট কৰি দিম ছিষ্টেমত বা ক'ব যে গুগল পে' কৰি দিয়ক এই নাম্বাৰটোত তেতিয়া মই আপোনাৰ আপডেট কৰি দিম আৰু আপোনাৰ ডিছকানেকশ্যন নহয় ইলেক্ট্ৰিচিটি কানেকশ্যনটো তেনেকুৱা ধৰণৰ কথা কৈ আপোনাৰ পৰা পইচা লৈ যাব বা কেতিয়াবা তেওঁলোকে এপ ডাউনলোড কৰিবৰ কাৰণেও লিংক দিয়ে আৰু সেই লিংকত গৈ যদি আপুনি এপটো ডাউনলোড কৰে তেতিয়া কিছুমান এনেকুৱা এপ আছে যে আপোনাৰ মোবাইলত থকা ফটো ভিডিঅ' চব এক্সেছ কৰিব পাৰে আপুনি যেতিয়া এক্সেছ পাৰ্মিশ্যন দিয়ে ডাউনলোড কৰোঁতে তেতিয়া আৰু তেওঁলোকে আপোনাৰ স্ক্ৰীনত কি চলি আছে আপুনি কি ভিডিঅ' চাইছে আপুনি কালি SMS কৰিছে আপুনি বেংক ট্ৰেনজেকশ্যন কি কৰিছে আপোনাৰ একাউণ্টত কিমান বেলেঞ্চ আছে সকলো তথ্য তেওঁলোকে কালেক্ট কৰিব আৰু আপোনাৰ সেইবোৰ মিছইউজ কৰিব আপোনাৰ বেংক একাউণ্ট খালী কৰি দিব APDCLৰ লগত জড়িত এনেকুৱা কিবা সমস্যাৰ সন্মুখীন হ'লে আপোনালোকে APDCLৰ হেল্পলাইন নাম্বাৰ 1912ত ফোন কৰি সহায় বিচাৰিব পাৰে বা ওচৰৰ সাব ডিভিজনত ভিজিট কৰিও সহায় বিচাৰিব পাৰে আৰু এটা পেমেণ্ট এপ আছে APDCLৰ মাই বিজুলী এই এপটো ডাউনলোড কৰি আপোনালোকে আপোনাৰ কিবা আনপেড বিল আছে নেকি পেণ্ডিং চেক কৰিব পাৰে আৰু যদি পেমেণ্ট কৰিবলৈ বাকী আছে অনলাইন এই এপটোৰ জৰিয়তে আপোনালোকে পেমেণ্ট কৰিব পাৰিব আৰু যোনবোৰ এতিয়া নতুনকৈ প্ৰিপেইড স্মাৰ্ট মিটাৰ ইউজাৰ হয় তেওঁলোকে ইয়াতে প্ৰিপেইড মিটাৰ ৰিচাৰ্জো কৰিব পাৰে এতিয়াতো APDCLৰ কনজিউমাৰলৈ SMS পঠোৱা এইটো ট্ৰেণ্ড চলি আছে কিন্তু এই চাইবাৰ ক্ৰিমিনেলবোৰে বিভিন্ন ধৰণৰ উপায় বিচাৰি থাকে মানুহক ঠগাৰ কেতিয়াবা বেংকৰ পৰা SMS দিছোঁ বুলিও SMS দিয়ে বা ফোন কৰে যে আপোনাৰ ATM কাৰ্ডখন ব্লক হৈ যাব আপোনাৰ ডিটেইলছটো পঠাই দিয়ক আমাক কওক আমি এক্টিভ কৰি দিম এনেকুৱা ধৰণৰ কথা কয় আৰু কেতিয়াবা কয় যে আপোনাৰ একাউণ্ট নাম্বাৰটোৱে আমাৰ লাকি ড্ৰ'ত এখন মাৰুতি কাৰ জিকিছে যে আপুনি আপোনাৰ একাউণ্ট নাম্বাৰ বা ক্ৰেডিট কাৰ্ডৰ ডিটেইলটো দিয়ক বা ATM কাৰ্ডৰ ডিটেইলটো দিয়ক আৰু এই CVV নাম্বাৰ এটা থাকে 3 ডিজিটৰ সেইটো বিচাৰে সেইটো দিয়াৰ লগে লগে আপোনাৰ ট্ৰেনজেকশ্যনটো কনফাৰ্ম হৈ যায় আৰু বা বেংক আপোনাৰ একাউণ্টৰ পৰা ট্ৰান্সফাৰ বেলেগ একাউণ্টলৈ সেইটো কনফাৰ্ম হৈ যায় আৰু তেনেকৈ আপোনাৰ বেংক একাউণ্টৰ পৰা সকলো তেওঁলোকে লুটি নিবলৈ চেষ্টা কৰি থাকে नमस्कार सर मैं SDA बैंक से स्वाति बात कर रही हूँ सर हमारे बैंक के सालाना लकी ड्रॉ में आपका अकाउंट नंबर पहले नंबर पर निकला है और सर बैंक की तरफ से आपको नई मारुति दी जा रही है मारुति कार ये क्या कह रहे हैं आप सच में सर पुष्टि करना चाहूंगी कि आपका नाम शंकर जयदीप है जी जी बिल्कुल वो सब छोड़िए बताइए कार कैसे मिलेगी सर आपके पास कार्ड तो होगा कार्ड हाँ वो कार्ड है मेरे पास हाँ तो सर आपका कार्ड नंबर और उसकी एक्सपायरी डेट हमें बताइए सर 621682
কিছুমান মানুহ থাকে এনেকে ভাল পায় লোকৰ পইচা লোকৰ বস্তু কাঢ়ি বিভিন্ন ধৰণে ঠগিবলৈ বিচাৰি থাকে মানুহক। তো এওঁলোকৰ পৰা সাৱধানে থাকিব লাগিব সদায়। এনেকুৱা ধৰণৰ এই বস্তুটো ফিচিং বুলি কোৱা হয়। PHISHING ফিচিং। এটা ইণ্টাৰেষ্টিং কথা কওঁ, ইণ্ডিয়াৰ ফিচিং কেপিটেল, ফিচিং ৰাজধানী, চাইবাৰ ক্ৰাইমৰ ৰাজধানী বুলি কোৱা হয় জামতাৰা নামৰ ঝাৰখণ্ডৰ এখন ডিষ্ট্ৰিক্ট। আৰু ইয়াৰে প্ৰত্যেকখন গাঁৱতেই প্ৰায় 80% 85% মান মানুহ এই চাইবাৰ ক্ৰাইমত জড়িত হৈ থাকে, মানে এই ফিচিঙৰ লগত জড়িত। তেওঁলোকে এনেকে ডুপ্লিকেট চিম কাৰ্ড উলিয়াই বিভিন্ন একাউণ্টত এনেকে ভিক্টিমৰ পৰা পইচা কালেক্ট কৰি কোটি কোটি টকাৰ সম্পত্তি তেওঁলোকে গোটাইছে। আৰু বিৰাট মানে গাঁৱৰ মানুহবোৰো বিৰাট কোৱালিটি লাইফ স্পেণ্ড কৰে। আৰু পিছত গম পোৱা গ'ল এইবোৰ জামতাৰাৰ পৰা কৰি আছে বুলি। এতিয়া বছৰ বছৰ ধৰি তেওঁলোকে এইবোৰ কামত জড়িত হৈ আছে। আৰু কেইদিনমান নহয়, কেইমাহ মানৰ আগতে অসমৰ এটা কেছত অসম পুলিচে জামতাৰাৰ পৰা 3জন এনেকুৱা চাইবাৰ ক্ৰিমিনেল এৰেষ্ট কৰিছিলে, নিউজত আহিছিলে তেনেকুৱা ধৰণৰ। আৰু এই জামতাৰাৰ ওপৰত এখন ৱেব ছিৰিজ আছে নেটফ্লিক্সত, ইণ্টাৰেষ্টিং হয়, সেইকাৰণে ক'লো আপোনালোকে চাব পাৰে। মই প্ৰমো কৰা নাই নেটফ্লিক্সৰ, কিন্তু বহুত ইণ্টাৰেষ্টিং চাবলৈ, আপোনালোকে চাব পাৰে। আৰু তাৰমানে ভালকৈ বুজি পাব তেতিয়া মানে এইবোৰ কি হৈ আছে পৃথিৱীত। থেংক ইউ ভেৰি মাছ।